ভাই চা এই জুতাটা খুলি লৈছো ভিডিঅ মই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল জেবি ব্লগছ আজি মই গৈ আছোঁ কান্দি লাংছো মানে মই বহুত বছৰ মোৰ কান্দি লাংছো যাম দেই মানে লকডাউনৰ পৰা মই ঘৰতে সোমাই আছোঁ ন তো মই কান্দি লাংছো যাম বাইকত বহুত দিনৰ মই চলাম তো তাৰ দেখিব মোৰ ভিডিঅ'টো আৰু ৰখি আছোঁ মোৰ লগৰকেইটাও ৰখি আছে মোৰ কাৰণে চাগৈ আজি গৰু মাৰ খাব লাগিব ঠিক নাই কাৰণ মই মোৰ বাইকখন আহি পোৱা নাই বাইকখন মই পাম কৰিব পৰা আছোঁ মানে পাম না লিক হৈছিল বুজিছে ৰাতিপুৱাই এতিয়া আকৌ লিক মাৰি যাব লাগিব যে চাই লাগিব ভিডিঅ'টো দেই ফাইনেলি বাইক চাইক পাই গ'লোঁ এতিয়া মই যাওঁ বোলে এই গাড়ী আৰ্চিখন আনিব গৈ আছে ঘৰৰ পৰা দাদাই তো তাৰপিছত মই কান্তি লাগাইছিলে যাত্ৰা আৰম্ভ কৰিম আপোনালোকে মোৰ লগত থাকিব আৰু ভিডিঅ'টো মই মোবাইলতে কৰি আছোঁ কাৰণ দুখীয়া ইউটিউবাৰ জানে চাই থাকিব ভিডিঅ'টো লগৰটোক উঠাই ল'লোঁ এতিয়া এই হাই এটা দি দে ভাই হাই মানে মাস্কখন খুলি দে ইয়াকো চিনি পাব ই হুৰাই পৰাজ ডন মানে হুৰাই ভাই হুজাই পৰাজ ইউটিউব চেনেল আছে হজাই পৰাজ ভাই প্লিজ সাবস্ক্রাইব কৰিব আপোনালোকে এই সাবস্ক্রাইব কৰিব তাৰ লগতে যাত্ৰা আৰম্ভ কৰি আছোঁ আমি দুটা এতিয়া কলৈকে আমি আকাশী গংগানে বুঢ়ী গংগানে কান্তি লাংছোঁ ক'ত যাওঁ আমি ঠিক নাই এইবোৰ সোমালোঁ তেল ভৰাবলৈ বাইকখনকো কিবা এটা খুৱাই লওঁ তাৰপিছত আমি যাত্ৰা আৰম্ভ কৰি আছোঁ একেলগে বাপ্পা অ' 98 মাৰি দিলে এইখিনিতে চৰকাৰক এটা কথা কওঁ তেলৰ দামটো আৰু বস্তু সামগ্ৰীৰ দামটো অলপ কমাওক আৰু পাগলৈ গৈছোঁ হে তেল ভৰাই অলপ আহিছিলোঁহে আকৌ ট্ৰেফিক জাম হৈ গ'ল দেখিছেনে আৰে ভাই যাব দে আমাক যাব দে ৰাস্তা খোল ফাইনেলি বন্ধুসকল আমি কাৰ্বি আলং সোমাই গ'লোঁ আৰু কাৰ্বি আলঙত সোমোৱাৰ লগে লগে অলপ মনটো কিবা এটা ভাল লাগি গৈছেগৈ আমাৰ মানে জেগাখিনি আমি পাম আৰু বেছি টাইম নাই আহক তে বন্ধুসকল আমি কাৰ্বি আলং ডিষ্ট্ৰিক্টত সোমাই গ'লোঁ আৰু কাৰ্বি আলঙৰ ৰাস্তাবোৰ বহুতেই ভাল মানে বহুত পৰিৱৰ্তন হৈ থাকে ৰাস্তাবোৰ মজা ৰাস্তা তামাম ৰাস্তা ভাই বল পিক আপ দে ফাইনেলি আমি আহি পালোঁহি কাৰ্বি আলং মানে কাৰ্বি আলং ডিষ্ট্ৰিক্ট সোমালোঁ হোজাইৰ পৰা আৰু মোৰ লগত আছে দীপ বন্ধু প্ৰফেশ্যনেল ফটোগ্ৰাফাৰ প্ৰফেশ্যনেল ডান্সাৰ সি অলৰাউণ্ডাৰ হয় দে ভাই কেনে লাগিছে আহি এই ইউটিউবাৰ চুচু কৰিলোঁ যোৱা মই কিন্তু ডাইপাৰ চাই পৰা নাই তোমাক লাষ্টত মই নিদিওঁ ডাইপাৰ এই আমাৰ ল'ৰাটোৱে চাব এতিয়া চশমাটো লগাই লোৱা নাই হিৰ' লাগিব তেতিয়াহে অংকুৰ হয় আমি চাৰিজনে আহিছোঁ ট্ৰিপত কান্তি লাংছো যাম আমি আজি কান্তি লাংছো পৰিৱেশটো ইমানেই ধুনীয়া যেন কি ক'ম সেয়া চাওকচোন কিমান ধুনীয়া পাহাৰীয়া এলেকা সেয়া দোকান বজাৰ মানুহে কিমান ধুনীয়াকৈ মানে কি ক'ম মই পাগল হৈ গৈছিলোঁ মই বাইক চলাই আছিলোঁ কিন্তু তথাপি মই ভিডিঅ'টো এখন হাতেৰে কৰি ইমান ৰিক্সত কৰিছোঁ দেখিছে মানে কি ক'ম মজা বোলে কি হ'ল আগে ব'লা আমি এতিয়া ৰাস্তা চিনি নাপাওঁ সেইকাৰণে আমি লাহে লাহে এতিয়া কি হ'ব ঠিক নাই সেইকাৰণে আমি লাহে লাহে গৈ আছোঁ আৰু চাই থাকিব ভিডিঅ'টো আৰু প্লিজ চেনেল ছাবস্ক্ৰাইব কৰিব দেই বহুত কষ্ট কৰি আছোঁ দেই গ্লেমাৰ লৈ আহিছোঁ গ্লেমাৰ লৈ আমি দেই চাই থাকিব ভিডিঅ'টো একদম মজাকৈ চাই থাকিব কান্তি লাংছো ৱাটাৰফলটো আপোনালোকক মই দেখুৱাব চেষ্টা কৰি আছোঁ মজা এতিয়া কান্তি লাংছিল আৰু বেছি কিলোমিটাৰ নাই 3 কিলোমিটাৰ আছে চাওঁ অলপ এতিয়া কি হয় অলপমান ৰখিছোঁ তিনিআলিয়ে তাত কিবা কিবি লৈ লওঁ তাত আকৌ খাব লাগিব ৰাতিপুৱা পৰা একো খোৱা নাই কি হ'ব ঠিক নাই আজি পৰা এক্সাইটেড না বহুত এক্সাইটেড ভাই দিয়াচোন কিমান টকা আছে দিয়া নাই নেকি অ'কে ভিউ মাই গড ভিউ কেনেকুৱা ধুনীয়া দেই আপোনালোকক মই বেক কেমেৰা দেখুৱাই আছোঁ বেক কেমেৰা মানে কি ফল কেমেৰা দেখুৱাই আছোঁ এইটো চাওক কিমান ধুনীয়া অ' মাই গড কান্তি লাংছো কেনেকুৱা ধুনীয়া হ'ব বাবা হেৰি কান্তি লাংছো কেনেকুৱা ধুনীয়া হ'ব ইয়াতে গম পোৱা গৈছে আৰু কিমান ধুনীয়া হ'ব মজা একদম চাই থাকক ভিডিঅ'টো একদম ষ্টিম নকৰাকৈ মই আজি আপোনালোকক দেখুৱাইছোঁ কান্তি লাংছো কেনেকুৱা আৰু এইখন ঝৰ্ণা এখন বৈ আছে বাৰু সৰু সুৰা কিন্তু তাৰে পানী নেকি ঠিক নাই গংগাজল নেকি ব'লক আমি যাওঁ আকৌ কান্তি লাংছো সোমাই গ'লোঁ কান্তি লাংছত মজা লাগিল ক'ৰবাত এইকেইখন চোৱাক লাগে ভাল লাগিছে কিন্তু দেই কান্তি লাংছো আহি আৰু কপিৰাৰ কিষ্টাক লাগে তালে ভয় লাগি আছে যিহে গাল বাচলা হৈ আছে এতিয়া আমি কি কৰিম আমি এতিয়া গৈ আছোঁ ভাই কেনে লাগিছে কান্তি লাংছো আহি
লাষ্ট মাছে একেবাৰে দেখিলো আটোৱে আমরা গাড়ি আরো আগে পৰাস কেনে লাগিছে অলপ কোৱা না কি ভাল লাগিছে ভালকে কোৱা ভাল লাগিছে আৰু এই বহুত ধুনীয়া লাগিছে কিন্তু অলপ ভয় লাগি আছে কপিৰাইট লাগে নেকি ইউটিউব চেনেলত ঠিক নাই গান বজি আছে না এইফালে বিৰাট পাৰ্টি চালি হৈ আছে বাইক চাইক লোৱা বলা কিয় বাইক লৈ যাও এই ইমান দূৰ খোজকাঢ়ি কোনে যাব অলপ অলপ ভিউবিলাক দেখুৱাইছে আপোনালোকক এইটোৱে হৈছে কান্থি লাংচু পিকনিক প্লেচটো ইয়াত পিকনিক খাই যে মানুহবোৰে এইটো আমাৰ পৰাস পেটলা আৰু এইফালে ৰাতি হ'লে নৃত্য নাটিকা কয় মানে ৰাতি হ'লে কয় নাজানো এইফালে দোকান বজাৰ বহুত আছে দেই গাহৰি খাম গাহৰি খোৱা ভিডিঅ' এটা বনাই আছোঁ ৰখক এইফালে চাওক মজাকৈ এটা বাইক ল'লেই চাওঁ কি হয় এইফালে পিকনিক খাই আছে আপি এগিলা দেখিছোঁ আপি এটা ভাল লাগিছে দেখাত কিন্তু সেইটো অলপ জুমিং কৰিও চাওঁ আপিটোৰ লগত কথা পাতিম নেকি অলপ আপোনালোকক দেখুৱাম এইফালে চবেই পিকনিক চিকনিক খাই আছে আৰু এটা কথা দিয়ক কান্থি লাংচুত আহোঁতে কিমান টকা গৈছে আমাৰ 4জনে টিকেট লৈছে কৈ দিয়া অলপ 180 হয় কিন্তু আমি 150 দিছোঁ মানে কি বুলি কয় চিকিউৰিটি গাৰ্ডজন মানে কি আমাক লোৱাৰ নিচিনা পালে নেকি 30 টকা এটা কমাই দিলে বুজিছে অলপ অলপ দূৰৰ পৰা আহিছোঁ কাৰণে ডিছকাউণ্ট দিলে মানে আমি টিকেট পালোঁ খুদুৰ হুজাইৰ পৰা হুজুৰাই পৰা আহিছিলোঁ সেইকাৰণে দে লেটছ গ' আমি এতিয়া নিউ ডেষ্টিনেশ্যন যাবৰ কাৰণে ৰেডি হৈ আছোঁ মানে যোনটো ৱাটাৰফল সেইটো আপোনালোকক দেখুৱাই আছোঁ দে পৰাজ ভাই চলা হে বন্ধুসকল আমি কান্থি লাংচু আহি পাই গৈছোঁহি কিন্তু কান্থি লাংচু যোনটো বস্তু চাবলৈ আমি আহিছোঁ সেই বস্তুটো আমি এতিয়ালৈকে বৰ্তমান পোৱা নাই আৰু 5 মিনিটৰ পিছত আমি মানে মই দেখুৱাইছোঁ আপোনালোকক ধুনীয়া নাজাৰাটো আৰু এফালে দেখিছে ল'ৰাবিলাকৰ উৎপাত আৰু কিন্তু দেই ইয়াত ক'ব লাগিব ধুনীয়া পৰিৱেশ মজা পৰিৱেশ আপোনালোকে আহক ইয়ালৈ এদিনৰ কাৰণে আহক মজা পাই যাব মজা মই কৈছোঁ এতিয়া আমি ইয়াতে বাইকখন পাৰ্কিং কৰি ওপৰত গৈ থাকিম মানে আৰু যাব বাকী আছে উঠনি দেখাইছিলোঁ তলৰটো এইটো হৈছে অলপ মাজৰটো এতিয়া ওপৰত গৈ আছোঁ ওপৰত ত' ৱেলকাম টু কান্থি লাংচু মানে পালোহি এইটো খোজকাঢ়ি গৈ আছোঁ আৰু আগত দুটা আপি আমাৰ ভাষাত ছোৱালী চেল্ফি বাবা তাৰপিছত আমি ফাইনেলি পালোহি আমাৰ আচল জলাটো এইফালে মানুহবিলাক তামাম মানুহ দেখোলে ইয়াক কোনো মানে ক'ভিড মানা নাই চবেই মাস্কটো কাৰো মুখতে নাই আমাৰতো নাই সিহঁতৰো নাই কি হ'ব ঠিক নাই আজি ঘৰত গৈ ক'ভিডে লাগে নেকি কি হ'ব ভাই ভাই কি হ'ব কি হ'ব কি হ'ব ই বহুত লাজ কৰে দেই কিন্তু ই অল নাজানি ডেন্সো কৰে তাৰপিছত নৃত্যও কৰে সি সেই আপোনালোকক যোনটো এটা নাজাৰা দেখুৱাব গৈ আছে না সেই নাজাৰটো কিন্তু আপোনালোকে জীৱনত ক'তো দেখা পোৱা নাই আমাৰ অসমত এইটো এতিয়া বেকগ্ৰাউণ্ড টাউন খুলিছে নহয় এইটো চাওক কি ধুনীয়া নাজাৰা নেক্সট এই ভাই কেনে নাজাৰা এই পাগল হৈ যাব পাগল হৈ যাব এনেকুৱা নাজাৰা পৰাগ এক্সপিৰিয়েঞ্চটো কেনে মজা লা ভাই অংকুৰ মজা লা এই ঘৰৰ পৰা মনে মনে আহিছে এইবাৰ ভাল বস্তু এটা দেখা পালে সেইটো ভাল লাগিছে যি হওক এই মজা বে এইটো চাওক মোৰ দুখীয়া কেমেৰাৰ ফোনৰ 360 ভিউ 470 ভিউ 480 ভিউ এইটো মোৰ কম আপোনালোকক এই ৰ'দটোতো পৰিছে আৰু কি কৰা আছে আকৌ শুনা পাছে না ভিডিঅ'টোতে চালেহে গম পাব আপোনালোকে ভাই জ'চ কেনে অ' ভাই জ'চ কেনে ভাই ইয়াত আহি জ'চ কেলে তোমাৰ ইয় নেকি জ'চ তোমাৰ ইয় চালা আমাক এৰি দিয়ক অকলে অকলে কেনে ঝৰ্ণাৰ ওপৰত দিব গৈছে কিন্তু মজা লাগিছে ভাই মজা গামোচা না আমাৰ নাংগা হৈ নাচিছিলোঁ হয় কিন্তু নাই গা ধুব ভাল গৈছিলে বা গৰমত কিন্তু ইয়াত গা ধুই কিন্তু মজা লাগিলে বে মজা লাগিব এতিয়া মই আৰু যাওঁ নেকি অলপ নামি চামি যা মৰি যা তই আবে চালে নাই মৰিবতো মন নাই বহুত ধুনীয়া দেখিব বাকী আছে বিয়া পাতা নাই এতিয়ালৈকে বিয়া পাতিব বাকী আছে কি ক'ম আৰু অ' ভাই মজা মই কৈছোঁ আপোনালোকে নাহক 100% চিয়'ৰ আপোনালোকে ইয়াত এঘণ্টা থাকিও আপোনালোকে শান্তি পাব কিন্তু এইটো হয় টকা পইচা বেছি খৰচ নহয় আহি যাওক কোনটো অস্ত্ৰৰে ভিডিঅ' বনাইছোঁ এই অস্ত্ৰটো পানীত পৰি যায় বুলি ভয় লাগে নহয় অলপ চলপ সেইকাৰণে বোলে লাভা নাই কি কওঁ পানী যি ফুট বৈ আছে কি এটা মটকেলানি কৰিব নালাগে কৈছে গা চা ধুব হয় জাকিয়া পিন্ধি গা ধুবে আমি এতিয়া অলপ পানীত নামিম এই জোতা দুটা খুলি লৈছোঁ এতিয়া মই যাম মাস্কখন মই পৰাকল দি লৈছোঁ বঢ়িয়াকৈ গৈ আছোঁ ফটো দি অ' ভাই পানী কি স্পীড গৈ আছে উঠাই ল এই পানী কি স্পীড গৈ আছে বাবা অ' ভাই চাওক পানী মজা গৈ আছে ৱাটাৰফল এতিয়া বিদায় লোৱা সময় হৈছে যাওঁগৈ আৰু বাই নেক্সট আকৌ এবাৰ বাই এতিয়া অলপ মক্কেলামি কৰিম
এতিয়া মানে মোৰ টিকা ঠেকেচা খাই পৰা সময় হৈছে আমি কাঞ্চা লাংচৰ পৰা যাওঁগৈ আৰু এতিয়া সিহঁতৰ পেহীয়েকৰ ঘৰত ভাত খাবলৈ তো ভিডিঅ'টো চাই কেনে পালে আপোনালোকে জনাব ইয়াৰ পিছত ঠিক নাই ভিডিঅ' বনাব পাৰোঁ নবনাব পাৰোঁ তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু তো ইমানেই বাছ আমাৰ মানে মই তো এতিয়ালৈকে সমাপ্ত কৰা নাই যদি মই সমাপ্ত কৰিবলৈ হ'লে ইয়াতে সমাপ্ত কৰি দিম একো কথা নাই তে ভিডিঅ'টো চেনেলটো ছাবস্ক্ৰাইব কৰিব চৰি ভিডিঅ'টো নহয় ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্ট এটা কৰিব ব্লগাৰ কয় দে ছাবস্ক্ৰাইব কৰিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব নতুন চেনেল চাই ভাল পাব অঁ থেংক ইউ জয় আই অসম